বন্ধুসকল, আপোনাৰ যদি 18 বছৰ নাইবা তাতকৈ বেছি হৈছে বয়স, তেনেহ'লে আপোনাৰ ভোটাৰ এপ্লিকেশ্যনটো কৰিব লাগিব। কেনেকৈ কৰিব অনলাইন প্ৰচেছটো মই সম্পূৰ্ণভাৱে দেখাই দিম। কেনেকৈ কৰিব লাগিব নিজৰ ঘৰতে থাকি কৰিব পাৰিব। আহক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব লাগিব। অপেন কৰাৰ পিছত ইয়াতে লিখিব লাগিব NBSP পৰ্টেল, লিখি কেনে চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত ইয়াতে আপোনাৰ আহিছে নেশ্যনেল ভোটাৰ চাৰ্ভিচ পৰ্টেল, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে লগইন হ'ব লাগিব। লগইন হৈ কেনে আপোনাৰ যদি ইউজাৰ আইডি পাছৱৰ্ড নাথাকে তেনেহ'লে নতুনকৈ বনাব লাগিব। মোৰ যিহেতু ইউজাৰ আইডি পাছৱৰ্ড আছে, সেইকাৰণে ডাইৰেক্ট ইউজাৰ আইডি পাছৱৰ্ড বহাই কেনে লগইন কৰি মই দিছোঁ। তাৰপিছত ইয়াতে আছে ফ্ৰেছ এনৰলমেণ্ট, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো খোল খাব। ইয়াতে আই ৰেচিডেণ্ট ইন ইণ্ডিয়া, ইয়াতে ক্লিক কৰি দিব লাগিব। তাৰপিছত আপোনাৰ যিটো ষ্টেট, সেই ষ্টেটখন চিলেক্ট কৰিব লাগিব। তাৰপিছত নেক্সট পেজ মাৰিব লাগিব। নেক্সট পেজ মাৰাৰ পিছত আপোনাৰ যিটো সমষ্টি আছে, সেই সমষ্টিখন চিলেক্ট কৰিব লাগিব। ইয়াতে চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো হাউচ নম্বৰ বা ঘৰ নম্বৰ যিটো আছে, সেইটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত আপোনাৰ যিটো লোকেলিটি, সেইটো ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে লিখিব লাগিব আপোনাৰ যিটো গাঁও, সেইটো ইয়াতে লিখিব লাগিব। লিখাৰ পিছত ইয়াতে যিটো আপোনাৰ পোষ্ট অফিচ আছে, সেই পোষ্ট অফিচখন ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে পিন নম্বৰ দিব লাগিব। মই মোৰটো বহাই আছোঁ। তাৰপিছত ইয়াতে আপুনি কেই তাৰিখে এপ্লিকেশ্যনখন কৰি আছে, সেই এপ্লিকেশ্যন ডেটটো ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে অসমীয়াত লিখিব লাগিব। কিবোৰ্ডটো ইয়াতে ক্লিক কৰিলে কিবোৰ্ডটো আহি যাব। ইয়াতে আপোনাৰ যিটো লোকেলিটি আছে, সেই লোকেলিটিটো ইয়াতে লিখিব লাগিব। এইটো কিবোৰ্ডেদি লিখিব লাগিব। তাৰপিছত আপোনাৰ যিটো গাঁও, সেইটো অসমীয়াত লিখিব লাগিব। ইয়াতে লিখিব লাগিব। তাৰপিছত আপোনাৰ যিটো পোষ্ট অফিচ আছে, সেই পোষ্ট অফিচখন অসমীয়াত লিখিব লাগিব ইয়াতে। তাৰপিছত আপোনাৰ ইয়াতে এড্ৰেছ প্ৰুফ যিটো ডকুমেণ্টছ আছে, সেই ডকুমেণ্টছটো ইয়াতে ছাবমিট কৰিব লাগিব। আপোনাৰ এড্ৰেছ প্ৰুফ ডকুমেণ্ট থাকিব ৰেচন কাৰ্ড, বেংক পাছবুক। তাৰপিছত ইয়াতে যিকেইটা ডকুমেণ্টছ আপুনি এড্ৰেছ প্ৰুফৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব, সেইখিনি ইয়াতে চাব পাৰিব। তাৰ ভিতৰত ড্ৰাইভিং লাইচেন্স এইবিলাকো আছে, ইলেক্ট্ৰিচিটি বিলো আছে। এইবিলাক দি আপুনি এড্ৰেছ প্ৰুফ ডকুমেণ্টছ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে ওপৰত লিখা আছে ইণ্টাৰ ফেমিলি ইফ এপ্লিকেশ্যন। যিজনে এপ্লিকেশ্যন কৰি আছে, তেওঁৰ হেড ফেমিলি হোল্ডাৰৰ ইফেক্ট নাম্বাৰটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। কৰাৰ পিছত তাৰপিছত নেক্সট পেজটো মাৰিব লাগিব। মাৰাৰ পিছত আপোনাৰ ওপৰ ফালে যাওক। তাৰপিছত ইয়াতে আপোনাৰ দিব লাগিব আপুনি কেই তাৰিখে জন্মগ্ৰহণ কৰিছিল। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ গাঁওখনৰ নাম লিখিব লাগিব।
তাৰপিছত ইয়াতে আপোনাৰ ৰাজ্যখনৰ নাম লিখিব লাগিব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখিব লাগিব। ইয়াতে আপোনাৰ যিটো বয়স দিলে সেই বয়সৰ ক্ষেত্ৰত আপুনি ডকুমেণ্টছ যিটো আছে সেইটো দিব লাগিব। ইয়াৰ ভিতৰত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, পান কাৰ্ড এইবিলাক পৰে। ইয়াতে আপোনাৰ যিটো 18 বয়সৰ বেছি হ'লে আপোনাৰ এটা ডিক্লেৰেশ্যন ফৰ্ম আছে, সেই ফৰ্মখন ফিল আপ কৰি কেনে ইয়াতে দিব লাগিব। দিয়াৰ পিছত ইয়াৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। মোৰ যিহেতু ডাউনলোড কৰিছিলোঁ আগতে, সেইখিনি মই ফিল আপ কৰি স্ক্ৰীন কৰি লৈছিলোঁ, সেইটো মই দি দিলোঁ। তাৰপিছত নেক্সট পেজ মাৰিব লাগিব। নেক্সট পেজ মাৰাৰ পিছত ইয়াত এনেকুৱাকৈ ফৰ্ম আহিব। ইণ্টাৰ ইউৰ পাৰ্চনেল ডিটেইলছ। ইয়াতে আপোনাৰ যিজন এপ্লিকেশ্যনৰ সেই এপ্লিকেশ্যনৰ নামটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। প্ৰথমতে যিটো ফাৰ্ষ্ট নেম আছে সেই ফাৰ্ষ্ট নামটো ইয়াতে ইংৰাজীত লিখিব লাগিব। তাৰপিছত লাষ্ট নেমটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো অসমীয়াত নাম লিখা আছে ফাৰ্ষ্ট নেমটো, সেই নামটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো লাষ্ট নেম, সেই লাষ্ট নেমটো অসমীয়াত ইয়াতে লিখিব লাগিব। লিখাৰ পিছত আপোনাৰ জেণ্ডাৰ যিটো এপ্লিকেশ্যন জেণ্ডাৰ যিটো ফিমেল হয় না মেল, সেইটো ইয়াতে চিলেক্ট কৰিব লাগিব। ইণ্টাৰভিউৰ ফাদাৰ, মাদাৰ, হাজবেণ্ড ডিটেইলছ। আপুনি যদি আপোনাৰ দেউতাকৰ ইপিক আইডি ব্যৱহাৰ কৰিছে তেনেহ'লে ফাদাৰ ব্যৱহাৰ কৰিব। ফাদাৰৰ ফাৰ্ষ্ট নাম যিটো আছে সেই নামটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ যিটো লাষ্ট নেম আছে সেই লাষ্ট নেমটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম যিটো আছে সেইটো অসমীয়াত লিখিব লাগিব। প্ৰথমতে ফাৰ্ষ্ট নেম যিটো আছে সেইটো অসমীয়াত লিখিব লাগিব। তাৰপিছত ছেকেণ্ডত যিটো আছে সেইটো অসমীয়াত লিখিব লাগিব। লাষ্ট নেম যিটো আছে সেইটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ আছে তলফালে আহক আপলোড ডকুমেণ্ট। ইয়াতে আপোনাৰ ফটো যিটো আছে ইউৰ ফটোগ্ৰাফ, ইয়াতে আপোনাৰ চ'ৰ্চ ফাইলত ক্লিক কৰি আপোনাৰ যিটো ফটো সেই ফটোখন ইয়াতে দিব লাগিব। দি কেনে একেবাৰে মিডল পইণ্ট যিটো আছে তাতে বহাই কেনে ছেভত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত নেক্সট পেজত ক্লিক কৰিব লাগিব। ইয়াতে আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰি কেনে নেক্সট পেজ মাৰিব লাগিব। ইয়াতে আপোনাৰ যিটো প্লেচ, যিখন ঠাইৰ পৰা আপুনি এপ্লিকেশ্যন কৰিলে সেই ঠাইখনৰ নাম ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰ নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ছাবমিট অপশ্যন আহি যাব। ছাবমিটত ক্লিক কৰিব লাগিব। এই ফৰ্মখন প্ৰিণ্ট কৰি ৰাখিব লাগিব। তাৰপিছত এইটো ফৰ্ম এনেকুৱাকৈ আহিব। সেইটো আপোনাৰ টেক আইডিটো মেছেজত যাব, মোবাইল নাম্বাৰ যিটো দিছে সেইটো নাম্বাৰত যাব। তাৰপিছত এইটো ফৰ্ম আপুনি প্ৰিণ্ট কৰি ৰাখিব লাগিব। তাৰপিছত আপোনাৰ টেক আইডি যিটো নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াতে আপুনি সম্পূৰ্ণভাৱে চাব পাৰিব। BLO এপইণ্টমেণ্ট, ফিল্ড ভেৰিফাই, এই দুটা অপশ্যন ভেৰিফাই হোৱাৰ পিছতে আপুনি গম পাব একচেপ্ট নে ৰিজেক্ট। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক